মছৰ দুডাল লাগিছিলে দেই ইবাৰে অছে ওলাব লাগিব নহয় চাৰখন কেইবাটা ওলাব ঐ চলা কাঠিয়ে নাই একে জ্বলাই আনিবি ক দুডাল না তিনিডালি আছে এই বেছিটোকে ওলাব দে মা আৰু দুটা কটা মা চাবি এই গছজোপা নাকাটিবি দেই এজোপা একদম বৰ কথা বেয়াহে হ'ব আৰু দীপান্তৰ ৰমেনৰ পুতেক চাবি বেছি নহ'লে ভৰাই দিলোঁ দিগদাৰ মাল পানী ওলাই যাব কষ্ট কৰিব লাগিবতো ক ইমান ধুনীয়াকৈ কেঁচা গোটাল কাটি থৈছোঁ ক মই খাম বোলেনো চেয়াপোক বস্তুটো সেনেকৈ কাট এই এটা নকবি মালেই মাল ওলাব পাৰ ওলাব এতিয়া দেখিছ গোটেইখন খায়ে থৈছেচোন চব আছে নহয় ওপৰ দিকে কাটি দিলে যে তলৰ দিকে চব তললৈ যায়গৈ আকৌ যি গুচুতে আছে আকৌ হ'লেচোন 6-7টামান মজা লাগেতো খাই প্ৰথমতে বইল কৰি ল'ব লাগে মাল সেইখন উকতি নাথাকিবি তই সেই ভৰিটোৰ ওচৰত যে গোটেইখিনি ফিনিচিং কৰিলে এদিকে এক্সট্ৰা কাটি ওৱাই দিলে মজিকাটো কেটে ওৱাব পাৰিবি হাতে কুটিব নোৱাৰ আছে না তলত চাব গোটা দে তই উঠি যোৱা মাৰিম বা কোঠাখন টান দে টান জুই লগা ফাটিবই আছে মই দেখিছিলোঁ নহয় তলত আছে নহয় ইয়াত মানে লেটা বন্ধা পাবি ক এইখিনি সেইদিকে সোমোৱা নাই নেকি নেকি টান নাই বুজিছ পাপু হেৰক চাবা টান হ'ল ভাবলে যাম না উঠা হ'ল চাওঁ বেলেগ উঠা হ'ল লাগিব কৰিলে দেই বাজে মাৰি থাকিব লাগিব আকৌ তই এডাল নেফালিলেও হ'ব বুজিছ গোটেইডাল ফালিব লাগিব কৰাব নোৱাৰিবি যে বাবা কাম এটা কৰিলে লাভ হ'ব কাইলৈ দেওবাৰ যে কাইলৈ ক'ত মই আনিম পিচিং কৰিম কাইলৈ পিচিং যি মাৰিলি আৰু এনেই চাবা সেইটো চা এটা জোখত কাটিম ফালিম এচিটা মোক কামত দিব কামত মানে তই ঢেৰ কামত খাব পাৰিবি ন চেয়া যায় ভঁৰালৰ হেৰি দিলে বেছি পাওঁ ঘৰো দি পাৰিবি চাংঘৰ বনাই ল'লে আৰু নাভাগে নিচিগেওতো চেয়াও যদি তই তলৰ কাঠ দিয়াত থাকি যদি সেই চেয়াও যদি দি দিয় নহয় এইখিনি পালি আৰু এই ঘৰ কাহিনী বনাই পাতাই নাই দেখা দিছা ভিডিঅ'টি বনাই দে এই বনাইছোঁগে কেনে মাৰিমহি দেই দুটাই সেই চুকৰটিকে সেই গোটাতে খাই থৈছে ওলাব আনিছ সেনেকৈ কাটছোঁ কা মোহে কামিছে নেকি কামক কিমান কাম কামি থক ওলালে
পাইছনো মাল মাল ওলাইছে ৰ মই পইচা কৈ লওঁ দেই এ পচাপে ক কোনি কগে এতিয়া ভিডিঅ' কৰি আছে তহঁতৰ কোনি কগে গৈ থাক ইমান হাবি দেখি ন কল যায় ইমান দৌৰিলে লুকালিয়ে যে